মালে কাগজৰ পৰা বনাই মেলি থৈছে এইটো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি গৈ আছোঁ মাহঁতৰ ঘৰলৈ, কেইদিনমান থাকিমগৈ। আৰু এইবোৰ পিছফালে এইকেইটা বেগ, কাপোৰ আৰু কিবা কিবি আছে আৰু এইকেইটা সৰু এইকেইটা পমি গৈছে এইকেইটা। এইটো কেমেৰা বেয়া নাই হোৱা, বেক কেমেৰাটো বেয়া হৈ গ'ল। কেলে বেক কেমেৰা এতিয়া মাৰিছ আকৌ এতিয়া বেয়া হ'ল নেকি? আৰু এতিয়া এয়া কেমত খেলি আছোঁ। ঘৰলৈ অহা অলপ দেৰি হ'ল। এতিয়া ভাইটি বহুত তলত কেমবোৰ্ড খেলি আছোঁ। হাজবেণ্ড গ'লগৈ থৈ মেলি, আৰু মই কেইদিনমান থকাকৈ বুলি আহিছোঁ আৰু কি হয়। আৰু এইফালে বহুত মালে আৰু এইফালে হৈছে এইটো আমাৰ ঘৰৰ আগফালটো, আৰু এইফালে এটা ভঁৰাল আছে। আৰু ভাইটিয়ে ফুলবোৰ ইমান ধুনীয়াকৈ থৈছে, আপোনালোকক দেখাম। এইখিনি ভাইটি আৰু মাহঁতে ইমান ধুনীয়াকৈ হৈছে। এইখিনি আৰু এইটো চাইডে এইখিনি থৈছে এনেকৈ ওপৰত মানে বাঁহ দি কিনে থৈছে। তলত থ'লে মানে গোটেই মানে মাটি হৈছে। এইফালে এইবোৰ লাই শাক কিবা কিবি এইবোৰ সিঁচি থৈছে, লাই শাক, ধনিয়া আৰু এইফালে এইবোৰ ধান, এইবোৰ চব পুৰণা ধানবোৰ এতিয়া মাৰি মেলি থৈছে। লাইটটো দি দিওঁ, বৰ আন্ধাৰ দেখাইছে। এইখিনি ধান চব এইবোৰ পুৰণা ধান হয়, মাৰি কিনে এনেকৈ থৈছে। আৰু এইটো ভঁৰালটো আৰু এইফালে আছে আমাৰ দৈ ৰুমটো আছে। আৰু এইফালে এইকেইটা টাব থৈছে এনেকৈ। আৰু ইয়াত যিমানবোৰ বস্তু লগা আছে চব ভাইটিয়ে মানে নিজৰ হাতেৰে বনাই মেলি থৈছে। এইটো এটা এনেকৈ দিল মানে বনাই থৈছে। এইটো চব ইমান ধুনীয়াকৈ এইটো কাগজৰ পৰা বনাই মেলি থৈছে এইটো। আৰু এইটো মই আগতে বনোৱা হয় দেই। আৰু এইফালে আমাৰ ককা আইতা আছে, কিন্তু ককা নাই। আৰু এইখন আৰু এইটো হৈছে মাছ আছে। আৰু এখন শৰাই, এইটো ভাইটিয়ে বনাই থৈছে নিজৰ হাতেৰে ইমান ধুনীয়াকৈ। এইফালে বহুত টাব, ফুলৰ টাব থৈছে। আৰু এইখন মোৰ ফটো হয়। এইখিনি এই ফটোখন মোক হাজবেণ্ডে দিছিলে বিয়াৰ আগত। এইখন আৰু এইটো এটা সৰুকৈ এইটো প্লাষ্টিকৰ বাস্কেট। আৰু
এইবোৰ মাটি চাকি হয়, দেৱালীত লগাইছিলে ভাইটিয়ে, এইবোৰ নিজে এইবোৰ বনাই মেলি থৈছে ইয়াত কৰি। আৰু এইটো কিনা হয়। আৰু এইফালে এইকেইটা বাঁহৰ ষ্টেণ্ড হয়, এইকেইটা ভাইটিয়ে বনাইছিলে, ৰং মাৰি কিনে ইমান ধুনীয়াকৈ থৈছে। সি মানে হাতৰ কামবোৰ মানে বহুত ধুনীয়াকৈ কৰে, ফুল চুল এইবোৰ ইমান ধুনীয়াকৈ বনায়। এইফালে এনেকৈ দুটা ষ্টেণ্ড থৈছে, এইকেইটা নিজে বনাইছিলে। আৰু এইটো আৰু এইফালে আইতা এজনী কুকুৰা হয়, কুকুৰা পুৰি আছে। আৰু এইফালে জুই চাং এখন। আৰু এইজনী আইতা একদম কুকুৰা গুচাই আছে। আমি জুইশালত বহি আছোঁহি এতিয়া। আৰু এইফালে ভাইটিয়ে মাংস কাটি দিছে, তাৰপিছত মই বনাম। মাংস এইফালে আদা নহৰু পিঁয়াজ চব কাটি ল'লোঁ, আৰু এতিয়া মই বনাম। ইমানো ভালকৈ বনাব নাজানো মাংস, তথাপিও বনাওঁ আৰু। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ। যদি চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইদিন ঘৰতে আছোঁ, ঘৰৰ পৰাই কিবাকিবি ভিডিঅ' বনাই দি থাকিম, আপোনালোকে চাব, মৰম দিব। তেন্তে আজিলৈ বাই বাই।